গাইছ মই ভাগ্যশ্ৰী বৰুৱা মোৰ চাই আছে মোৰ চেনেল এয়া চাওকচোন পিঠাগুড়িৰ পৰা কি বনাই আছোঁ নিমখ দিলোঁ আধা চামুচ এতিয়া দিম বেকিং পাউডাৰ আধা চামুচ দেখিছেনে লাহে লাহে এতিয়া পানী এড কৰিম কেঁচা পিঠা যিহেতু বেছিকৈ পানী দি দিলে ঢিলা হৈ যাব এয়া মই লাহে লাহে গুলি আছোঁ দেখিছেনে আৰু পানী দিব লাগিব কম কমকৈ দেখিছে চব কমকৈ অকণমান দেখিছে অলপ অলপ এই ইয়াক কি ধুনীয়াকৈ হৈ গ'ল চব এয়া কাটিছে দেখিছেনে হাতৰ পৰা কেনেকৈ এয়া কাটিছে এই এয়া কটালৈকে পানীটো দিব লাগিব বেছি পানী দি দিলেও নহ'ব তাৰমানে ইমানটো জোখতে লাগিব দেখিছেনে কি ধুনীয়াকৈ হৈছে এয়া কাটিছে মজা ভোগালী বিহু উপলক্ষে পিঠা এয়া মই টাৱাখন গৰম কৰি লৈছোঁ তাত তেল মোহাৰি লৈছোঁ পিঠাটো লাগি নধৰিব কাৰণে দেখিছে হাতে আঙুলিয়ে দিব লাগিব এইটো পিঠা আঙুলিয়ে এনেকৈ এনেকৈ ঘূৰাব লাগিব দেখিছেনে এই পিঠাখনেই হ'ল জেং পিঠা চব ভাগ কৰি দিব লাগিব মাজত মোক কেমেৰা ধৰি দিছে হাজবেণ্ডে হেল্প কৰিছে অকলে যিহেতু কেমেৰা ধৰিব দিগদাৰ হয় এয়া চাওকচোন বাৰু কি সুন্দৰ দেখিছেনে লুটিয়াই দিম এতিয়া আৰু গেছটো মিডিয়াম ফ্লেমত থ'ব লাগিব হাই কৰিব নালাগিব মিডিয়াম ফ্লেমত ল'লে দেৰি নাযায় ৰঙা হৈ নাযায় যিহেতু পিঠাটো বগা কৰি থাকিব লাগিব আকৌ ৰ'দত যিহেতু শুকুৱামেই মই কৈছোঁ প্ৰচেছটো অকণমান দীঘল বেছি দীঘল নহয় অলপ দীঘল চাওকচোন বাৰু কি ধুনীয়াকৈ শুকালে দেখিছেনে এইটো জেং পিঠা কি ধুনীয়াকৈ শুকাই গ'ল দেখিছে এইটো আকৌ কেনেকৈ ৰিফাইনত বনাই খাব লাগে এইটো আকৌ বিহুত দেখা যায় আজিলৈ ভিডিঅ'টো ইমানটোৱে সামৰিলোঁ মানে ইয়াতে সমাপ্ত কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ ভিডিঅ'টো আজি ইমানেই কাষতে থকা বেল আইকনটো বাই বাই আকৌ লগ পাম অন্য এটা ভিডিঅ' বাই বাই আজিলৈ আহিলোঁ।